তেতিয়া ৰাতি 12টা বাজিছিল। মই শুই আছিলোঁ। শুই থাকোঁতে এটা শব্দই মোক জগাই দিলে। সেই শব্দটোত আছিল মোৰ মেইন দুৱাৰত কোনোবাই ধপ ধপকৈ মাৰিছে। তাৰপিছত মই শুনিলোঁ এটা শব্দ, আৰু সেই শব্দটো আছিল কোনোবাই জোৰ জোৰকৈ চিঞৰি কৈ আছে, ককাইদেউ, ককাইদেউ, মোক বচাই লওক, নহ'লে ইহঁতে মোক মাৰি পেলাব। এই শব্দটো শুনি মই টৰ্চটো লৈ পেলাই একো নহ'বাকৈ তললৈকে গুচি গ'লোঁ। তেতিয়ালৈকে শব্দটো বাঢ়ি আছিল, আৰু মই যেতিয়া লাহে লাহে যাব ধৰিলোঁ, শব্দটো কমি আহিল। বহুত শব্দটো কমি আহিল, আৰু দুৱাৰ পোৱাৰ লগে লগে নিশব্দ হৈ গ'ল। মই তেতিয়া ভাবিলোঁ কি কৰোঁ। দুৱাৰখন একো নহ'বাকৈ খুলি দিলোঁ। একচুৱেলি মোৰ নাম আকাশে। মই এখন NITত BTech কৰি আছোঁ। বন্ধত ঘৰত আহিছিলোঁ। আমাৰ ঘৰত 4জন মানুহ আছে, মা, দেউতা, দাদা আৰু মই। এই ঘৰখনত আগতে আমি গাঁৱত আছিলোঁ। গাঁৱত ককা আৰু আইতা মৰাৰ পিছত আমি টাউনলৈ শ্বিফ্ট হ'লোঁ। শ্বিফ্ট হোৱাৰ পিছত আমি নিজাকৈ এটা টাউনৰ আউটস্কাৰ্টত ঘৰ বনালোঁ। আমি এতিয়া ঘৰত চব সুখ শান্তিৰে আছোঁ। মই ভেকেশ্যনৰ পৰা অহাৰ কাৰণে আমি চবে প্লেন কৰিলোঁ গাঁৱত যাওঁ বুলি। আমি গাঁৱলৈ ৰাওনা হ'লোঁ। গাঁৱত 3 দিনমান থাকিলোঁ। থকাৰ পিছত মোৰ ঘৰত কিবা এটা ইম্পৰ্টেণ্ট কাম হোৱাত মই তাৰ পৰা অকলে আহিলোঁ মাহঁতক থৈ। গাঁৱৰ পৰা টাউনলৈ দূৰত্ব হৈছে 100 কিলোমিটাৰ। 100 কিলোমিটাৰ আহোঁতে 2খন গাড়ী পাৰ হৈ আহিব লাগে। মই প্ৰথমখনত উঠিলোঁ। উঠি পেলাই ছেকেণ্ড ষ্টপলৈ আহিলোঁ। ছেকেণ্ড ষ্টপত এখন মেজিকত উঠিলোঁ। মেজিকত 6জন মানুহ আছিল। আমি উঠি মেজিকৰ পৰা আহিলোঁ। তাত এজন বয়সস্থ মানুহ মই লগ পালোঁ। সেই মানুহজনে মোক সুধিলে, বাবা, তোমাৰ ঘৰ ক'ত? মোৰ উত্তৰত মানুহজনে যেনিবা বহুত ভয় খালে আৰু কঁপিব ধৰিলে। মই সুধিলোঁ, ককা, কি হৈছে? ককাই মোক ক'লে, সেই জেগাত অকলে নাথাকিবা, বহুত বেয়া হয় জেগাখিনি। মই তাৰ পৰা আহিলোঁ। ককাৰ লগত বহুত কথা পাতিলোঁ, আৰু মাজতে সেইটো লৈ আমাৰ তৰ্কাতৰ্কিও হ'ল। হঠাতে গাড়ীখন ৰখিল আৰু মই নিজৰ জেগা পালোঁ। তাত ৰ'লোঁ। ভাড়াটো দিয়াৰ পিছত ককাই ক'লে, ভালকৈ থাকিবা। আৰু খোজকাঢ়ি মই নিজৰ ঘৰ পালোহি। তেতিয়া সন্ধিয়া হৈছে আৰু মই ভয় খাব ধৰিলোঁ। আৰু দুৱাৰখন মেলি মই ঘৰত সোমালোঁ। ঘৰত সোমোৱাৰ পিছত মোৰ ককাৰ কথাখিনি মনত পৰিলে। মই অলপমান ভয় খালোঁ। কিন্তু সেইবোৰ বাদ দি
মই নিজৰ কামত লাগিলোঁ। সেই কাম কৰি থাকোঁতে মোৰ এনেকুৱা এটা ফিল হ'ল যেন সেই ঘৰটোত মোৰ বাহিৰে আৰু কোনোবা আছে যোনে মোক ফ'ল' কৰি আছে। মই প্ৰথমতে ভয় খালোঁ, কিন্তু আৰু সেইবিলাক চিন্তাধাৰা বাদ দি নিজৰ কামত লাগিলোঁ আৰু মই ৰুমৰ ওপৰত যাই ভাত খাই শুই গ'লোঁ। শুই থাকোঁতে মই বহুত ধৰণৰ চাউণ্ড শুনিলোঁ আৰু বেয়া বেয়া সপোনো দেখিব ষ্টাৰ্ট কৰিলোঁ। আৰু এইফালে মই হঠাতে সাৰ পালোঁ। সাৰ পোৱা কাৰণটো হ'ল সেই দৰজাখনত কোনোবাই ধপধপকৈ মাৰিছে। মই ঘৰত অকলে আছিলোঁ আৰু দুৱাৰলৈকে গ'লোঁ। গৈ পেলাই যেতিয়াই মই দুৱাৰখন খুলিলোঁ, খোলাৰ পিছত তাত কোনো নাছিল। মই অলপ দূৰ যাই চালোঁ যে তাত কোনো নাছিল। চ' মই নিজৰ জেগালৈ ঘূৰি আহিলোঁ। আহি পেলাই আৰু শুই গ'লোঁ। কিন্তু 2 মিনিটমান পিছত আৰু ছেইম শব্দই মোক আমনি কৰিব ধৰিলে। হয়, সেইজন মানুহে চাউণ্ড আছিল যিজনক মই আপোনাৰ আগতে কৈছিলোঁ। সেই মানুহজনে আৰু এবাৰ চাউণ্ড কৰিলে। মই এবাৰ অলপমান ভয় খালোঁ। ভয় খাই তলত নেযায় নিজৰ ৰুমৰ বালকানিলৈকে গ'লোঁ। গৈ মানুহটোক দেখিলোঁ। সেই মানুহটোৰ মুখত কাটচ আছিল আৰু ইফালে চুলিও বহুত দীঘল আছিল। চুলিৰ কাৰণে মানুহজনৰ আধা মুখ ঢাকি আছিল আৰু আধা মুখ কাটচ হৈ আছিল। আৰু সেই ৰাতিৰ এন্ধাৰত মই তেওঁৰ হাতত এখন কুঠাৰ দেখিলোঁ, য'ত আগৰখিনিত তেজ লাগি আছে, ৰঙা তেজ। আৰু অলপমান হালি পেলাই যেতিয়া মই তেওঁৰ ভৰিখন চাব খুজিলোঁ, তেওঁ মোৰ ফালে টাৰ্ণ কৰিলে। পটককৈ ভয় খাই গ'লোঁ আৰু মোৰ লগত আই কণ্টেক্ট হ'ল 3 মিনিটৰ কাৰণে। মই বহুত ভয় খালোঁ। ভয় খোৱাৰ পিছত মই নিজৰ ৰুমলৈ গ'লোঁ আৰু কম্বল মেৰিয়াই শুই থকাৰ লগে লগে কোনোবাই তলৰ দৰজাখন খুলি ভিতৰলৈ লাহে লাহে খোজকাঢ়ি আহিব ধৰিলে। খোজৰ চাউণ্ডটো ঠিক এনেকুৱা ধৰণৰ আছিল। মোৰ বুকুখন যেন, আৰু সেই মানুহজনৰ মোৰ থকা ৰুমত দুৱাৰখন খুলিলে। খুলি পেলাই থপ 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 থপকৈ মোৰ ৰুমৰ ঘূৰি আছিল। মই ভয়তে কম্বলখন লৈ পেলাই তেনেকৈ শুই আছোঁ। মোৰ বহুত ভয় লাগি আছে, কিবা হয় নেকি। তেনেকৈ থাকোঁতে মোৰ চকু লাগিল আৰু মই শুই গ'লোঁ। ৰাতিপুৱা উঠি দেখিলোঁ যে মোৰ ফ্ল'ৰত তেজৰ শৌচ বৈ আছে। মই বহুত ভয় খালোঁ আৰু ঘৰৰ মানুহক ফোন কৰি মাতিলোঁ।
ঘৰৰ মানুহে আহোঁতে বেজ এযোৰ লৈ আহিলে। সেই বেজটোৱে ক'লে যে এই জেগাত আগত এজন খৰিকটীয়া মানুহ আছিল। তেওঁৰ ডাঙৰ ল'ৰাটো মানুহে কিবা এটা কাৰণত মাৰি পেলাইছিল। তাৰপিছত তেওঁ সকলোকে মাৰিব ধৰিলে। আৰু এই হোৱাৰ পিছতে তেওঁক ঘৰত তেওঁৰ ঘনীয়েক আৰু তেওঁৰ সৰু ল'ৰাটোক মানুহে জ্বলাই দিলে। আৰু তেতিয়াৰ পৰাই এই খৰিকটা মানুহজন অকলে থকা মানুহক মাৰিবৰ কাৰণে য'তে ত'তে ঘূৰি ফুৰে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।